ওই মাছ চুরি কৰি কিয় পলাইছ? আৰে আহ আহ। ওই মাছ লবি, ইলিশ মাছ, ৰৌ মাছ, পংকজ মাছ, শিঙি মাছ। ওই মাছ বাইদেউ, ইমান চিঞৰি চিঞৰি কিয় কৈছা? মইতো মাছবোৰ দেখাই পাইছোঁ, তুমি কিয় চিঞৰিছা? আৰে বাবা, এইখন বজাৰত চিঞৰি চিঞৰি বিক্ৰী কৰা হয়। নিচিঞৰিলে মানুহবোৰে কাণেৰে শুনা নেপায়। সেইকাৰণে চিঞৰি চিঞৰি কওঁ, ঐ মাছ মাছ। বাইদেউ, আৰে অ' বাইদেউ, মাছবোৰতো দেখা পাইছোঁ, দামবোৰ কোৱা। ইয়াত কিমানবোৰ মাছ আছে, চব মাছৰ দাম বেলেগ বেলেগ। আগতে তুমি কোৱা কোনটো মাছ ল'বা? বাইদেউ, আৰে অ' বাইদেউ, তুমি প্ৰথমতে চব মাছৰ নাম কোৱা, তাৰপিছত মাছৰ দাম কোৱা। নকওঁ, তই লওঁ যদি ল, নহ'লে ইয়াৰ পৰা যা। বাইদেউ, আৰে অ' বাইদেউ, মইতো লৈয়ে যাম। তেন্তে ক কোনটো মাছ ল'বি, মই দামটো কৈ দিম। বাইদেউ, আৰে অ' বাইদেউ, টিঙৰা মাছটোৰ দাম কিমান? টিঙৰা মাছটোৰ দাম 600 টকা কিলো। বাইদেউ, তুমিতো বহুত দাম কৈছা, পংকজ মাছৰ দামটো কিমান? 200 টকা কিলো। তুমি বহুত দাম কৈছা বাইদেউ। আচ্ছা, ৰঙা মাছটোৰ দাম কিমান? 400 টকা কিলো। কিয় বাইদেউ, কিয় ইমান দাম তোমাৰ তাত কিয়? এইবোৰ মাছ তাজা মাছ, সেইকাৰণে দামটো অলপ বেছি। হয় নেকি বাইদেউ, তোমাৰ তাত ইলিশ মাছ হ'ব নেকি, ডাঙৰ ইলিশ মাছ? ইলিশ মাছৰ দাম বহুত বেছি, ল'লে মই বাহিৰ কৰি দিম তোক। আৰে অ' বাবা, আগতে দেখুওৱা, তাৰপিছত দাম ক'বা। এইটো চা, এইটো ডাঙৰ ইলিশ মাছ, এইটো মাছৰ দাম 400 টকা কিলো। অ' বাইদেউ, বাহ, ইলিশ মাছটো দেখিবলৈ বহুত ধুনীয়া। আচ্ছা বাইদেউ, পিছ দিগি চোৱা, মাখি আহিছে। ঐ যা, এই মাখিবোৰে মাছ বিক্ৰী কৰাত বহুত ডিষ্টাৰ্ব কৰে। বাইদেউ, আৰে অ' বাইদেউ, মাছ লৈ পলাইছোং বাইদেউ। ঐ ৰ, ক'ত গৈছ? মাছ লৈ পলাইছ চালা। ঐ ধৰ, কোনোবাই ধৰ। ঐ মা, মোৰ 400 টকা ইলিশ মাছ চুৰি কৰি লৈ গ'ল। A few moments later. ঐ মাছ চুৰি কৰি কিয় পলাইছ? আৰে আহ ঘূৰি আহ, নহ'লে পুলিচক মাতিম। ঘূৰি আহ, নহ'লে পুলিচক মাতিম। আৰে অ' আপাহঁত, তহঁতে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাই আছ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি, আৰু এই ভিডিঅ'টা লাইক কৰি দিবি, আৰু শ্বেয়াৰ কৰি দিবি বন্ধু বান্ধৱীৰ লগত, আৰু কমেণ্টবোৰ কৰিবি, ভাল কৰিবি দেই।